ৰাতিপুৱা নাই খোৱা কোনে কোনে ভাত খাই আহিছে আকৌ মই শুনিছিলো খদিয়াত বোলে মানুহে ৰাতিপুৱাই ভাত খাইহে ওলাই বোলে আজা ভাত নাখাওতে বাস লগাই দিছে বলিন তই কিয় এটো বেয়া কাম কৰিছ বলিনে বেয়া কাম কৰিছে না ভালে কৰিছে ঠিক আছে আজি এটা দিন সকলোৰে ভালটো ঠিক আছে মই দুই আখামান কথা আপোনালোকক কম আপোনালোকে ভাল কৰি শুনিলে তেতিয়া আমি আগলৈ আমাৰ অসমখন কেনেকুৱা হ'ব আজি আমি কি পাইছো মই অকণমান থুলমুলকৈ আপোনালোকক জনাই দিম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া খদিয়া সমষ্টিৰ সন্মানীয়